আজি ৰাতিপুৱাই ঢেকীয়া বুটলিছোঁ দেই। ইমান বেছি ৰ'দ হৈছে নহয়, একো খাবলৈ মন যোৱা নাই। সেইকাৰণে মই ঢেকীয়াখিনি কোমল ঢেকীয়া অলপমান আনি ধুই এনেকৈ ৰ'দত শুকুৱাই থৈছোঁ। আৰু এতিয়া প্ৰথমতে এইখিনি মই মিহি মিহিকৈ কাটি ল'লোঁ। আৰু এয়া কোমল ঔটেঙা দেখিছেনে? কোমল ঔটেঙা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিব কিন্তু দেই। আৰু এতিয়া আমাৰ শাওণ মাহত কোমলীয়া ঔটেঙা খোৱাটো এটা পৰম্পৰা। আৰু এইফালে দেখিছেনে মই ধুনীয়াকৈ এটা আলু মিহি মিহিকৈ কুটি ল'লোঁ আৰু কঁঠালকেইটাকে অকণমান সিজাই লৈছোঁ আৰু পিঁয়াজ নহৰু বাছ। আৰু এইফালে কেৰাহীখন পাতি পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি পেলাই তাত মই প্ৰথমে আলুখিনি আৰু কঁঠাল গুটিখিনি দি দিছোঁ। এইখিনি মানে অকণমান গলি গ'লে বেছি ভাল লাগিব খাই। আৰু অকণমান নিমখ হালধি দি লৰাই তাত এতিয়া মই ঢেকীয়াখিনি দি দিছোঁ। আৰু ঢেকীয়াখিনি অকণমান দেৰি ভাজি ল'ম যাতে তাৰ বিজল গুণখিনি গুচি যায়। তাৰপিছত তাত মই এড কৰি দিলোঁ ঔটেঙা মিহি মিহিকৈ কাটি। আৰু এতিয়া অলপ দেৰিৰ কাৰণে ঢাক মাৰি থৈ দিম। আৰু ঢাক মৰাৰ পিছত এয়া দেখিছেনে পুনৰ আকৌ অকণমান দি দিছোঁ পানী। আৰু পানী অকণমান দি প্ৰথমতে কম পৰিমাণে দিব। তাৰপিছত ঢাক মাৰি যেতিয়া ধুনীয়াকৈ শুকাই যাব নহয় পানীখিনি আকৌ অকণমান দিব। এয়া দেখিছেনে ধুনীয়াকৈ মানে প্ৰথম পানীখিনি শুকাই গৈছে। আকৌ নেক্সটখিনি মই পানী দি দিছোঁ তাত। আৰু যিমানকণ জোল লাগে সিমানকণেই দি দিব আপোনালোকে। আৰু মই বৰ বিশেষ নাই কৰা জোল, বেছি জোল হ'লে ভাল নালাগে খাই। আৰু এয়া ধুনীয়াকৈ উতলি দেখিছেনে আমাৰ ঔটেঙাৰ জোল ৰেডি হৈ গ'ল। ইমান ভাল লাগে নহয় গোন্ধটো। আৰু এইপিনে মই ভাত বাঢ়ি লৈছোঁ আৰু ইয়াত দি দিছোঁ গৰম ঔটেঙা আৰু ঢেকীয়া কঁঠালগুটিৰ সৈতে জোল। এবাৰ আপোনালোকে বনাই খাই চাবচোন দেই। আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আৰু যিসকলে মাছ খাই ভাল পায় ইয়াৰ লগত ধুনীয়াকৈ মাছ দি খালেও খুব ভাল লাগে। খাই চাবচোন এবাৰ।